হেল্ল' আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ খ্যাতি-তৃষ্ণা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু অসমবাসী ৰাইজক বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। এতিয়া বাজিছে ৰাতিপুৱা 10:30। এতিয়া মোৰ ছোৱালীজনীয়ে ক'লে মা মেগী খাওঁ, সেইকাৰণে মই ভাবিলোঁ কি তাইক মেগীটো আজি অকণমান বেলেগ ষ্টাইলত বনাই দিম। বেলেগ ষ্টাইলত মানে কি আৰু মানে মই চিকেনৰ লগত বনাম, চিকেনৰ লগত মেগী বনাম, সেয়ে ভাবিলোঁ ৰেচিপি বুলিয়ে কৈছোঁ আৰু ৰেচিপিটো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। মইনো আজি চিকেনৰ লগত মেগী কেনেকৈ বনাওঁ ভাবিলোঁ তাকে আপোনালোককো দেখুৱাই দিওঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ তেওঁলোকে মোৰ চেনেলটো আগবাঢ়িবৰ কাৰণে যেন ছাবস্ক্ৰাইব এটা কৰি দিয়ে আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আহক তেতিয়াহ'লে আমি এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। আৰু এয়া মই মাংস কেইপিচ বইল কৰি লৈছোঁ প্ৰথমতে, আৰু এয়া মই 10 টকীয়া এক পেকেট মেগী লৈছোঁ। আৰু এয়া মাংস চাৰ্ভিচৰ পৰা হাৰ্ডিবিলাকৰ পৰা মাংসখিনি গুচাই লৈছোঁ। তাৰপিছত মই এটা কণীও ল'লোঁ আৰু পিঁয়াজ লৈছোঁ। একদম চিম্পুলকৈ মানে মোৰ ছোৱালীজনীৰ কাৰণেহে বনাম, সেইকাৰণে এইখিনি বস্তুৱে যথেষ্ট। আৰু ডাঙৰে খালে তাতে আপোনালোকে জলকীয়া আৰু পিঁয়াজ মছলা সকলোখিনি আপোনালোকে এড কৰিব পাৰিব। এতিয়া মই চিম্পুলকৈ বনাম ছোৱালীজনীৰ কাৰণে। আহক তেতিয়াহ'লে এতিয়া মই কেনেকৈ বনাওঁ দেখুৱাওঁ। তাৰপিছত মই এয়া মেগীখিনি 1 মিনিট সময় এনেকৈ বইল কৰি ল'ম। এক মিনিট সময় বইল কৰাৰ পিছত এয়া দেখিছেনে অকণমান সিজিছে আৰু তাৰপিছত মই কাঢ়ি ল'ম। তাৰপিছত এয়া মই কেৰাহী এটাত তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া মই কণীটো দি মই মানে ৰঙচুৱাকৈ ভাজি লৈছোঁ কণীটো। তাৰপিছত তাতে পিঁয়াজখিনি ভালদৰে সিজাই ল'লোঁ। পিঁয়াজখিনি সিজি যোৱাৰ পিছত মই মাংস কেইপিচ দি দিলোঁ। মাংসৰ টুকুৰাকেইটাও মই এতিয়া ৰঙা পৰালৈকে ভাজি ল'ম। আৰু তাতে মই নিমখ হালধি সোৱাদ অনুযায়ী দি ল'লোঁ। এয়া দেখিছেনে ধুনীয়াকৈ ৰঙা পৰি গৈছে আৰু ৰঙচুৱা হৈছে। এনেও মাংস সিজিয়ে আছে, অকণমান ৰঙা পৰাকৈ ভাজি ল'ব। আৰু ধুনীয়াকৈ ভজা হৈ যোৱাৰ পিছত গেছৰ ফ্লেমটো কম কৰি মই এতিয়া কাঢ়ি থোৱা মেগীখিনি দি দিম। এয়া দেখিছেনে বাতিত থৈ দিছিলোঁ, একেবাৰে হেৰি হৈ গোটা বান্ধি গৈছিল। ধুনীয়াকৈ ভাঙি মিক্স কৰি দিছোঁ মাংসৰ লগত। তাতে মই মেগী বইল কৰা পানীখিনিও দি দিলোঁ। ধুনীয়াকৈ উতলিব দিছোঁ। ধুনীয়াকৈ উতল আহি থকাৰ পিছত তাতে মই একেবাৰে লাষ্টত দিছোঁ মছলাখিনি এড কৰি দিছোঁ, মেগী মছলাখিনি। আৰু ধুনীয়াকৈ মিক্স কৰি দিম মছলাখিনি। মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এয়া মেগী হৈ গ'ল আৰু ৰেডি হৈ গ'ল খাব পৰাকৈ। তাৰপিছত মই এয়া দেখিছেনে ধুনীয়াকৈ প্লেট এখনত কাঢ়ি মই ছোৱালীজনীক ধুনীয়াকৈ সজাই দিছোঁ। আৰু কেনে পালে আজি মোৰ এই ৰেচিপিটো কমেণ্ট কৰি জনাব দেই সকলোৱে। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।